Hi everyone, good morning and welcome back to my YouTube channel. মোৰ এই নতুন ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ আৰু আজি যিহেতু হৈছে লক্ষী পূজা গতিকে আপোনালোক সকলোকে লক্ষী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আজি ভিডিঅ'টো একদম ৰাতিপুৱা আৰম্ভ কৰিছোঁ দেই গা পা ধুই মেলি পুৰা ৰেডি আৰু এতিয়া আমি যাম গুৱাহাটীৰ কাৰণে ওলাম মানে দুলীয়াজানতে আছোঁ এতিয়া আৰু আজি গৈ পেলাই মহুৰাত থাকিমগৈ মানে মোৰ ঘৰত থাকিমগৈ মাহঁতৰ ঘৰত তো আজি ভাবিলোঁ লক্ষী পূজাৰ কাৰণে এটা আপোনালোকৰ লগত ভিডিঅ' শ্বেয়াৰ কৰোঁ লক্ষী পূজাত আমি এটা বিশেষ যিহেতু প্ৰসাদ বনাওঁ চিৰা আৰু নাৰিকলৰ ভাবিলোঁ সেইটোকে আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ বহুতে জানে সকলো অসমীয়া মানুহে হয়তো জানেই মানে মেক্সিমাম মানুহে জানে তথাপি ভাবিলোঁ কোনোবা হয়তো থাকিব পাৰে নাজানিব পাৰে সেইকাৰণে আপোনালোকৰ লগত বোলো শ্বেয়াৰ কৰি দিওঁ একদম চিম্পল ৰেচিপি একদম চিম্পল প্ৰসাদ হয় ৰেচিপি বুলি নকয় বাৰু একদম চিম্পল প্ৰসাদ আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ লক্ষী পূজাৰ এই বিশেষ প্ৰসাদটো বনাবৰ কাৰণে আমাক লাগিব এটা নাৰিকল মানুহ সৰহ হ'লে আপোনালোকে সৰহকৈও নাৰিকল ল'ব পাৰে মই এটাই লৈছোঁ আৰু এতিয়া এইটো দুফাল কৰি ইয়াৰ পানীখিনি উলিয়াই ল'ম আৰু এতিয়া এখন ৰুকনিৰ সহায়ত মই এয়া নাৰিকলখিনি ৰুকি ল'ম আপোনালোকে মিক্সিটো কৰিব পাৰে মই যিহেতু এখনত সুবিধা পাওঁ মিক্সিতকৈ গতিকে মই এইখনতে এতিয়া ধুনীয়াকৈ নাৰিকলটো ৰুকি লৈছোঁ আৰু এয়া চাওক মোৰ কিমানখিনি নাৰিকল ৰুকা হ'ল ইমানখিনি ওলাইছে এটা নাৰিকলত আৰু এয়া মই পোহা যিটো চিৰা হয় সেইটো লৈছোঁ চফ্ট চিৰাটো দিলে আচলতে ভাল হয় এইটো অকণমান কোমল হয় আমি যিটো চিৰা দৈৰ লগত খাওঁ সেইটো চিৰা নহয় এইটো পোহাৰ চিৰাটো হয় আৰু সেইখিনি মই এয়া এনেকৈ ধুই ল'লোঁ ধুই পেলাই এয়া ৰাখিছোঁ আৰু এতিয়া এই নাৰিকলখিনিৰ লগত মই এইখিনি মিক্স কৰি প্ৰসাদটো বনাম আৰু এতিয়া এয়া চেনি এড কৰিছোঁ সোৱাদ অনুসাৰে মই ইয়াতে 2 চামুচ চেনি এড কৰিছোঁ আৰু এতিয়া ইয়াতে এড কৰিছোঁ মই গৰু গাখীৰ মই ইয়াতে 5 চামুচমান গৰু গাখীৰ এড কৰিছোঁ সৰহকৈ ঢালি দিলে মানে পনীয়া হৈ যাব যিহেতু সেইকাৰণে চামুচেৰে এনেকৈ 5 চামুচ এতিয়া ঢালি লৈছোঁ আৰু লাগিলে পিছত আকৌ এড কৰি দিম আৰু এতিয়া ধুনীয়াকৈ গোটেইখিনি এনেকৈ মিক্স কৰি ল'ম নাৰিকল যিহেতু লক্ষ্মী মাৰ প্ৰিয় ফল হয় আৰু নাৰিকলত লক্ষ্মী মা বাস কৰে বুলিও কোৱা যায় সেয়েহে এই প্ৰসাদবিধ লক্ষী পূজাত বনোৱা হয় আৰু এই ধৰণে আপোনালোকে বনাই চাব পাৰে আৰু মোৰ প্ৰসাদ ৰেডি হ'ল আৰু আপোনালোকে ইয়াতে কোনোবা ড্ৰাই ফ্ৰুটছ বা অকণমান ঘিউ সানি দিব পাৰে মই এনেকৈয়ে চিম্পলকৈ বনালোঁ আৰু শেষত আপোনালোকক আকৌ এবাৰ লক্ষী পূজাৰ শুভেচ্ছা যাচিলোঁ আৰু ভিডিঅ'টো যদি ভাল পালে চাই লাইক শ্বেয়াৰ কৰি দিব আৰু আজিলৈ ইমানতে এৰিছোঁ থেংকছ ফৰ ৱাচিং